আবেদন আৰম্ভ হ'ব আৰু আবেদনৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি তেওঁলোকে OMR চিটখিনি সেই ইমেইল এড্ৰেছলৈকে পঠিয়াই দিব। আজি ৰাজ্য চৰকাৰে বিশেষকৈ আমাৰ থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেড কমিশ্যনে দুখন নটিফিকেশ্যন দিছে যে 27 তাৰিখৰ পৰা আমি এটা অনলাইন পৰ্টেল আমি দেখুৱাই দিছো। পৰ্টেলটো আপোনালোকে অলপ পিছত মোৰ টুইটাৰত চাই ল'ব পাৰিব বা নটিফিকেশ্যনো পাব। পৰ্টেলত আবেদন কৰিলে 50 টকা ফিজ দি আবেদন কৰিলে 15 তাৰিখৰ পৰীক্ষাত যিসকলে অৱতীৰ্ণ হৈছিল তেওঁলোকে নিজৰ OMR চিটখন ল'ব পাৰিব। 27 তাৰিখৰ পৰা আবেদন আৰম্ভ হ'ব আৰু আবেদনৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি তেওঁলোকে OMR চিটখিনি সেই ইমেইল এড্ৰেছলৈকে পঠিয়াই দিব। এনচাৰ কি 15 তাৰিখৰ পৰীক্ষাৰ এনচাৰ কি অহা 28 তাৰিখে সেৱাৰ ৱেব পৰ্টেলত হোষ্ট কৰা হ'ব www.site.sevaonline.org। ইয়াতে হোষ্ট কৰা হ'ব